অলপ কাজি হ'ল চাব ভাই মই শুনছো মই তাইক গেলি কি কৰা নাই কৈছো তাই এনে মাথাটো মোক কিয় গৰম কৰি থাকেনো তাইৰ কাৰণে মই কি কৰা নাই হা কিমান চেক্ৰিফাইচ কৰি দিলো এই দাড়ি দীঘা লৈ গেছি খুজতি ধৰে সদায় কাটবা পাৰেন তাইক ধৰি তাই ভাল পাই ধৰি আৰু মই তাইক যে চুলিখিনি ভাল পাওঁ দীঘাল চুলিখিনি একদিন আহি পেলাই ক'বাত ধৰিলা তাই বাপু চুলিখিনি অকমান কাটি দিলে বেয়া পাবানি তাতেও মই একো আপত্তি নকৰিলো হা সদায় নতুন নতুন বাহানা কোনবা বোলে কুৰমা আহিব কোনবা দিনা বাইদেউহঁতৰ চুলিত হেনা লগাব লাগিব বাপু বা চুলিখিনি হেনা লগাই আহো অকমান পিছত ফোন কৰি আছো হ'বনে তাতেও মই একো আপত্তি নকৰো কোনবা দিনা কুৰমা আহিব কুৰমা দিনা বাপু আজি মামাহঁতৰ ঘৰত মানুহ আহিছিল নহয় ইমান কথা পাতিলো ইমান এনজয় কৰিলো যোৱা সময়ত মামাৰ পোৱালিটো গোটেই ভুজিয়া পেলাই থৈ গৈছে ঘৰটোত সেই ৰাতি 11টা বজাত তাই ঘৰটো নাহিলি নহয় না মই ফোন কৰিব ৰখি থাকো তাই ভাত চাত খাই উঠি এইবাৰ আৰু কোনবা বোলে গণপতাক গেছি হাত চাবা মোৰ বোলে ভাল বেয়া চালা চাৰ পিছত গণকতো কিবা নহয় কিবা ওলাবই মোৰ বোলে শনিবাৰ তো বেয়া মাছ মাংস বন্ধ ইফালে শনিবাৰে মাছ মাংস ঠাইত মই ভাতে নাখাওঁ দিনটো লগানে থাকো কিমান চেক্ৰিফাইচ কৰিছো তাইৰ নামত পিতাই তো মই ফাৰ্ষ্টে ফোন কওঁ তই যে এই মাইকীৰ কমপ্লেইনবিলাক মোৰ আগত দি আছা তোক মই আগতেও কৈছোঁ এই শুনিলোঁ কি অভদ্ৰামীবিলাক বকিলোঁ তোৰ এই মাইকীৰ কথা মই শুনবাৰ কাৰণে মই ইয়াতে ৰৈ থকা নাই মই কিবা এটা কাম কৰি আছিলোঁ তই আকৌ ফোন কৰি পেলাই তোৰ মাইকী এই শুন তোক মই কৈছিলোঁ নে আমি জীয়া দেখিলে কি জাতৰ গম পাওঁ শুনছা কবি দেও মাথা চাথা গৰম উঠি গেছি চাও ভাই মই লকডাউনৰ প্ৰথম দিনা যেতিয়া লকডাউন দিলা এই মই ৰাস্তাত মানুহ চানো কবা অলছি না দোকান চকান খুলছি না মই চাবাহে গেলো আকৌ ৰাস্তাত আকৌ মানুহ চানো নাপালো দোকানমান বন্ধ দোকানত মই ফটো 2 কপি মান উঠি কিনে সেলফি উঠি কিনে তাইক মই খেদি পঠাই দিলো মোবাইলত তাতে তাইৰ মাথা গৰম উঠি গেল অমুক তমুক একদম গালি চালি পাৰি মোক আজিৰ পেৰে ফোন চন নকৰিবি পাপু চাপু নকৰিবি কণ্টেক্ট নকৰিবি মোক একদম ব্ৰেকআপে দিয়া মই কিবা কৰি বুজে বাৰে ৰাখি থৈ দিলো কানা হবাক লাগি সিদিনা পেৰে মই যাৱাই নাই আজিক লাগি কালি গেলো দেছো কালি ভুজিয়াও লাগছিল অলপ বিস্কুটো লাগছিল কালি ৰুমত থাকি কি কৰিবি কিবা চবে থাকলি ভাল লাগে মনটো সিগাৰেটো দুটা লৈ আহো খা নাই বহুত দিন কথাটো কবাহে পালো তাইক একেবাৰে মূৰৰ ওপৰত উঠি গোটাইখিনি গালি পাৰি দিলে হ'ব আজিৰ পেৰে বোলে ফোন নকৰিবি কণ্টেক্ট নকৰিবি ডাইৰেক্ট ব্ৰেকআপ মানে ব্ৰেকআপে ৰাতি পেৰে মোক ফোনে কৰা নি তাইক বাৰু এই লকডাউন ওলাই যাওঁতো কাৰোবাৰ কাৰণে ব্ৰেকআপ হ'ব পাৰে ন চাওঁছো কথাটো আৰে ভাই চৰকাৰে লকডাউন দিছি তোৰ মোৰ ভালৰ কাৰণে হে তই তাতে মানে সিগাৰেট কিনবা চিপছ কিনবা বাহিৰত লাগি গৈছা অবদ্ধটো কি কওঁ মুখত দৰে কিহৰ কাৰণে তোক আকৌ গেইছা চেলফি উঠি দিছা মানে বীৰত্ব দেখাইছা নে তই তো কথা মাহা কিনকে ক'বা দছ তই তাৰমানে ভাল পাৰ দৰে কলিছো কথাটো ক'বা নালাগে যেতিয়া কৈছিলো তেতিয়া নুশুনা ইটা গোটেই তাই গোটেই ঐ মোক এগিলাক তোৰ মাইকীৰ কমপ্লেইন দিবা ফোন নকৰিবি ফোন ৰাখ তই তাক মই কিবা এটা কাম কৰ তই ফোন ৰাখ তাই যি কৈছি ভালে কৈছি ঠিক আছে অ'কে এই বাই পাগল হলি কি ক'ব দছ তই মাহা ঐ শুনছো হে তো কি হ'ল হেল্ল' পাপু কোৱা তুমি ইমান ফালতু মানুহ নে তুমি তোমাৰ আৰু মোৰ মাজৰ ৰিলেশ্যনৰ কথা কৈ সংসাৰ মানুহ কাইবে কৰিছা যে কিয় কি কৈছা তুমি কি হৈছে মানে অলপ আগত অভিয়ে মোক মেছেজ কৰিছে অভিয়ে কি ক'লে কি কৈ তুমি কোৱাচোন কি কৈছে
মই তোমাক স্ক্ৰীনশ্বট দি থৈছোঁ, ভালদৰে চাই লোৱা। ৰ'বা এক ছেকেণ্ড। তাই যি কৈছি ভালে কৈছি, ঠিক আছে? অ'কে, এই বাই। অভি এনেকে দিছে তোমাক মেছেজ? শালা, সি তাৰ বাবে কৈ আছিলে আমাৰ বোলে ৰিলেশ্যনটো সি ছাপোৰ্ট নকৰে। ৰ'বাচোন ৰ'বা, সি আমাৰ ৰিলেশ্যনশ্বিপটো ছাপোৰ্ট নকৰিবনে? সি কোন হয় হা? সি আমাৰ ফেমিলি মেম্বাৰ নেকি? এইবাৰ মই তাক লগ পালে এনেকুৱা দিম ন, বিদ্যা কৈছোঁ তোমাৰ শপত, এনেকুৱা দিম বুলি কৈছোঁ ন। তুমি তাক কিবা শিক্ষা দিয়া নিদিয়া মই এইবিলাক নাজানো, কিন্তু মই যে তোমাক ভালদৰে শিক্ষা দিম। আৰু মোৰ তোমাৰ ওপৰত খং উঠি আছে। আৰে তোমাৰ ফ্ৰেণ্ড ইমান ফাল্টুনে? তোমাৰ লগত ব্ৰেকআপ হ'ল বুলি মোক কি বেলেগৰ লগত ৰিলেশ্যনশ্বিপত আহিম নেকি? আৰু শুনা, তুমি যদি তোমাৰ ৰিলেশ্যনশ্বিপৰ যদি প্ৰাইভেচি মেইনটেইন কৰিব নাজানা, তেনেহ'লে তুমি মোৰ লগত ৰিলেশ্যনশ্বিপত থাকি কোনো লাভ নাই, গম পাইছা নহয়? পাপু ৰ'বাচোন, এইটো মই হেল্ল'। আৰু শুনা, আজিৰ পৰা তুমি মোক কণ্টেক্টেই নকৰিবা। তোমাৰ নিচিনা ল'ৰা এটাৰ লগত মই ৰিলেশ্যনশ্বিপত নাথাকাই ভাল। কি 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 কৈছা পাপু? ৰ'বাচোন, মোৰ কথাটো। হেল্ল', ৰ'বা, হেল্ল'।